যোৱা নিশা সপোনত নন্দিনী কাশ্যপে চামিউল হকক দেখা পাইছিল আৰু সপোনত দেখা পাই উচুপি উঠিছিল নন্দিনী কাশ্যপ। নন্দিনী কাশ্যপে লিপষ্টিক লগাবলৈ নাপায় দুখত ইফালে সিফালে হুলস্থুল কৰি ফুৰিছে। এই ধৰণৰ নিউজ বনোৱা কেইজনমান সাংবাদিকলৈ মোৰ পোনপটীয়া প্ৰশ্ন, আপোনালোকৰ বাৰু কাম নাইনে? চৰকাৰৰ কিছুমান কূটনীতি দুৰ্নীতি আছে, সেইবোৰৰ ওপৰত মাত মাতিব আপোনালোকে নোৱাৰেনে? এয়া যে কয়লা সৰবৰাহকাৰী কিবা কিবি হৈ আছে, এই যে টোল গেটৰ ঘটনাবোৰ, সেইবোৰত আপোনালোকে মাত মাতি নিউজ বনাব নোৱাৰে নেকি? কিছুমান দুখীয়া নিচলা যে ভুক্তভোগী সমস্যাবোৰ হৈ আছে, সেই তেওঁলোকৰ ওপৰত আপোনালোকে নিউজ কৰিব নোৱাৰে নেকি? কোন নন্দিনী কাশ্যপে কাৰোবাক সপোনত দেখিছে, কিবা ঘটিছে, এইবোৰ কিয় বনাই আছে? আৰু কি বনাই জানেনে আপোনালোকে? যে কাৰোবাৰ বেয়া ভিডিঅ' ভাইৰেল হ'ল, কিবা ভাইৰেল হ'ল, কোনোবা ইউটিউবাৰৰ মাজত কিবা কাজিয়া হ'ল, এইবোৰ নিউজ নেকি? আপোনালোকক মোৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কিবা বুলি ক'বলৈ লাজ লাগে। উপায় নাই আৰু।